কেইটামান দিন ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে পাহাৰীয়া কাৰ্বি আংলং জিলাৰ বোকাজানতো যুৱক যুৱতীসকলে চলাইছে ব্যাপক আদৰণিৰ প্ৰস্তুতি 4 মাহৰ ডলাৰ ভিউৱাৰ্ছ ৰেকৰ্ড সাৰনাম নেলাং নামৰ কাৰ্বি গীতৰ এলবাম টিম ৱাজৰ বেনাৰত নিৰ্মিত গীতৰ এলবামটি ৰিলিজ কৰিছে ইউটিউবত নিলিপ সমষ্টিৰ ভিন্ন প্ৰান্তৰ সমজুৱা মাছ মৰা উৎসৱ তালত মাছ মৰা উৎসৱত যুৱক যুৱতীয়ে পোহা মেথাৰ পৰা মহিলা কিশোৰ কিশোৰীলৈকে অংশগ্ৰহণ নমস্কাৰ ষ্টুডিঅ'ত মই পৰকজ্যোতি শৰ্মা এতিয়া ভাইছো প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ বহাগ মাথো এটি ঋতু নহয় বহাগ এটি মাহ অসমীয়া জাতিৰ ই আয়ুষৰ ৰেখা হয় আকৌ আহিল হেপাহৰ বহাগ ৰাজ্যৰ চাৰিদিশে এতিয়া প্ৰস্তুতি চলিছে বহাগক আদৰাৰ হয় পিছপৰিত সকানে পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ বোকাজান ৰূপালিম ক্লাবত এনেদৰে ইয়াৰ যুৱক যুৱতীসকলে চলাইছে বিহুৰ আখৰা ঘৰে ঘৰে গৈ বিহু জোৰাৰ লগতে নিজকে সাজু কৰিছে মঞ্চ বিহুৰ বাবে যোৱা বছৰ কোভিড-19ৰ বাবে বহাগ আহিও নহল বিহু গোৱা সেইবাবে এইবাৰ সাজু হৈছে বিহু মাৰিবৰ বাবে সাজু হৈছে পশ্চিম কাৰ্বি আংলঙৰ পৈঠা লাংচতো চলিছে ব্যাপক আখৰা মুঠতে এইবাৰ হেপাহৰ ৰঙালী বিহুটিক প্ৰাণ ঢালি বিহুগীত জুৰি বিহু নাচি নাচি আঁতৰিবলৈ ওলাইছে ডেকা গাভৰু দল সমূহ অসমবাসী ৰাইজক ৰঙালী বিহু শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু আমি বৈঠালাংচুবাসীয়ে সকলো জাতি জনগোষ্ঠীৰ লগ লাগি ৰঙালী বিহুক আদৰা যি প্ৰস্তুতি চলোৱা হৈছে সেইকাৰণে আজি এই বিশাল সমাৱেশ দেখা গৈছে সেয়েহে গোটেই সমগ্ৰ অসমবাসী ৰাইজক মোৰ ফালৰ পৰা আৰু সমগ্ৰ বৈঠালাংচুবাসীৰ ফালৰ পৰা ৰঙালী বিহু শুভেচ্ছা জ্ঞাপন কৰিলোঁ আগন্তুকৈ ৰঙালী বিহুৰ শুভেচ্ছা অসমবাসী ৰাইজক জনাইছোঁ আৰু যোৱা বছৰ যিহেতু মহামাৰী কৰোণা ভাইৰাছৰ কাৰণে আমাৰ ৰঙালী বিহুটি উদযাপন কৰিব নোৱাৰিলোঁ আমাৰ বহুত কষ্ট হৈছিলে যোৱা বছৰ সেয়েহে এইবছৰ আমি ৰঙালী বিহু উদযাপন কৰিব বিচাৰোঁ আৰু লগতে আমাৰ সমগ্ৰ অসমবাসীক ৰাইজক ৰঙালী বিহু উদযাপন কৰিবলৈ আমি অনুৰোধ জনাইছোঁ আমিও প্ৰস্তুতি আৰম্ভ কৰিছোঁ আমি আখৰা আৰম্ভ কৰিছোঁ আমাৰ ৰঙালী বিহু বেছিদিন নাই লগতে আমি অসমবাসী ৰাইজৰ হৈ আমি আজি আখৰা আৰম্ভ কৰি আছোঁ উল্লেখে আৰু জাছনিংহি ৰিপৰ্ট কাহিউজ প্ৰথমবাৰৰ বাবে কেৱল 4 মাহতে 10 লাখ ভিউৱাৰ্ছ ৰেকৰ্ড সাৰনাম নেলাং নামৰ ভিডিঅ' গীতৰ এলবামটি মুক্তি দিয়া হৈছিল ইউটিউবত আৰু কেৱল 4 মাহৰ ভিতৰতে গীতৰ এলবামটিয়ে জনপ্ৰিয়তাৰ শীৰ্ষ উঠি 10 লক্ষাধিক ভিউৱাৰ্ছ ৰেকৰ্ড গঢ়িবলৈ সক্ষম হয় কাৰ্বি গীতৰ ভিডিঅ' এলবাম সাৰনাম নেলাং কেৱল 4 মাহতে জনপ্ৰিয়তাৰ শীৰ্ষত আৰোহণ গীতৰ এলবামটি ভিউৱাৰ্ছৰ মাজত ইমান জনপ্ৰিয়তা অৰ্জন নিশ্চয় শলাগ ল'বলগীয়া উঠি অহা শিক্ষিত যুৱক যুৱতী তথা সংগীত আৰু নৃত্য কলাৰ প্ৰতি প্ৰেম থকা সকলোকে খবৰে যথেষ্ট উৎসাহিত কৰিব পাৰে টিম ৱাজ আৰু বেনাৰত নিৰ্মিত এই ভিডিঅ' এলবামটি অভিনয় কৰিছে জেনেলছন হানচি আৰু মিৰমিলি তেৰণ্টিয়ে নিৰ্দেশনাত আছে জৰচন পি প্ৰয়োজনৰ দায়িত্বত আছে প্ৰিমা তেৰণ্টি গীতৰ কথা সঞ্জিত ৰংহাং জনপ্ৰিয় গীতটিত কণ্ঠদান কৰিছে সঞ্জিত ৰংহাং আৰু নিতু টিমুপিয়ে আনহাতে চিনেমাগ্ৰাফাৰ দায়িত্বত আছে বৈশিষ্ট্য হানচে বিজু ৰংহাং কোৰিঅ'গ্ৰাফাৰ বৰ্ণালী গ্ৰামচাপী মেকআপত মিৰবিন গ্ৰামচাপী সম্পাদনত আছে ডেনিছ ৰংহাং নিউজ টেক্স ৰিপৰ্ট কাহিউজ উৎসৱপ্ৰিয় কাৰ্বিসকলৰ বহু উৎসৱৰ ভিতৰত মাছ মৰা উৎসৱ অতি ধুমধামেৰে উদযাপন কৰা হয় কাৰ্বি বহু ইতিহাস কঢ়িওৱাই মাছ মৰা উৎসৱত কাৰ্বি আংলং নিলিপ সমষ্টিৰ কেইবা প্ৰান্ততো সমজুৱাভাৱে মংগলবাৰে অতি উৎসৱমুখৰ পৰিৱেশত উদযাপন কৰে
আন বছৰ দৰে এইবাৰো নীলিপ সমষ্টিৰ ৰাইজে কেইবা ঠাইতো নৈত সমজুৱাভাৱে মাছ মৰা উৎসৱ উদযাপন কৰা দেখা যায় অতি উৎসৱমুখৰ পৰিৱেশত। বোকাজান ইউথ ফৰাম KCSৰ সৌজন্যত চকীহৰা কয়লামাটিৰ দেইৰুং কালিয়নী নৈত ৰাইজে মিলি পৰম্পৰাগত প্ৰথাৰে মাছ মৰা উৎসৱ উদযাপন কৰে। দেইৰুং নৈত প্ৰায় সহস্ৰাধিক লোক দলে বলে গৈ দেইৰুং নৈত পৰম্পৰাগত পথাৰে বিশেষ গঠৰ শিপা খুন্দিয়াই লৈ ৰসেৰে মাছবোৰক অস্থায়ীভাৱে নিচাসক্ত কৰে আৰু এই সুযোগ গ্ৰহণ কৰি মাছ মৰা সঁজুলিৰে মাছ ধৰে ডেকা গাভৰু কিশোৰ কিশোৰী তথা বুঢ়া মেথাসকলে। চকীহলা কালিয়নী দেইৰুং নৈত আৰু চকীহলাৰ অঞ্চলৰ ৰাইজে কালিয়নী নৈত এইদৰে প্ৰত্যেকবাৰে সমজুৱাকৈ উদযাপন কৰে মাছ মৰা উৎসৱ। mate tunga lakai siarong aja tum kar biakhe tum kela sipini non ni ligi dobom lake nili paha waralo la sonsi nongnam je thangklong roy ni do kalio ni la pen doi grung alang roy la sipini lake long ni no tame pulos tame non ni ligi dobom bangke la bangke doi grung alang roy long sido la si non ni li put thaglong lo tu musu alang li ok bhari kilong dojo la si nili alang ni men nang men ko sono ko to ha to akur ge Konara rong pen loko? Tero na rong di? Oh lake kupi ok lo? Nut heng lo bu? To churo par pik. Nut heng di? To churo par pik lo la si non si kiri cheng lang ma man si mo pen lo ma? Non si sunang ma? Oh. Bokajaনৰ পৰা বিষ্ণু লেখে আৰু কয়লামাটিৰ পৰা পিতৰ টেনৰ ৰিপৰ্ট কাপ নিউজ। সময় হিচাপে বাণিজ্যিক বিৰতিৰ। Chorol hoy pokchukor jinjin da nangna. Igar koy bong manai wangsarak thane pokchukor ong. Ko pipolo bong. Pipolo te. Igar koy ni pokchukor elo ti men duwai nang nam bidam thani chichakon elo. Ajo porto lo ke bong. Pharmacy jingkir la pubunan ke. Dam lang no hi ki long bang puji mini. Pokchokor do wai nang pidun tha. Lada ke tok 24/7 open pu. Zero anteng puduman. Nangli tum ajat apor lapen ajat arni lewang sitame nili tum Alon Medical Store ke 24/7 ingpu pon lo. Lahan lo Alon Medical Store, Kicheng Si Karbiang Bongpen Kang Pucheng Pharmacy. Labang So Pharmacy lake 24/7 ing pu lapen ajar adawai le nang jisita ladak long poniji. Lapen kilong le adawai nang li order pikang lote prapjin pen long poniji. Lasi Difu Medical College and Hospital opposite Alon Medical Store along nang li tumtame humrig non. Anso se kachini jiapan abiar kipia number along humrig tame. Hangzhou Electronics Deepu Rongkhilan, where you will get multiple gifts items. Sports equipments, school bags, mixture grinders, and any kind of home appliance and much more. Hangzhou Electronics Deepu Rongkhilan. Visit the store now. Hangzhou Electronics. Are you having a problem in hiring a security for your company, institution, or safeguard for your houses? If so, visit Karbi Security Services Private Limited, an ISO certified company since 2021. Office Difu Karbi Anglong near TV Center. For more information, contact bmolkilling 9390632243 or you can mail at bmolkilling7@gmail.com.
আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক কাঞ্চ জুচ আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক কাঞ্চ জুচ বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত কাৰ্বি আংলঙৰ বকলিয়াঘাট আৰক্ষী থানা এলেকাৰ চিকাৰী গেটৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত সোমবাৰে সন্ধিয়া এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় ফলত এগৰাকী যুৱতীয়ে থিতাতে প্ৰাণ হেৰুৱাৰ লগতে ৫ যাত্ৰী গুৰুতৰভাৱে আহত হয় জানিব পৰা মতে NL 02C9350 নম্বৰ I-10 বাহনখনেৰে নগাঁৱৰ কামপুৰত এক বিবাহ অনুষ্ঠানত অংশগ্ৰহণ কৰি পুনৰ কাৰ্বি আংলঙৰ খটখটিৰ বালিজান খানবস্তিলৈ উভতি যোৱাৰ সময়তে এই ঘটনাটো সংঘটিত হয় I-10 বাহনখনৰ বিপৰীত দিশৰ পৰা অহা AS 01 JC 7719 নম্বৰ ট্ৰাকখনে তীব্ৰ খুন্দা মৰাৰ ফলত I-10ৰ আটাইকেইজন যাত্ৰী আহত হয় ইয়াৰে ৰাবিয়া বেগম নামৰ ২৪ বছৰীয়া যুৱতীগৰাকীৰ চিকিৎসালয় নিয়াৰ পূৰ্বে মৃত্যু ঘটে সংকটজনক অৱস্থাত আছে চালক জিয়াবুৰ ৰহমান মজিদা হক আসমা বেগম জাইদা বেগম আৰু ফাতিমা বেগম আটাইকেইজনকে বকলিয়াঘাটৰ ৩০খন বিছনাযুক্ত চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰি থকা হৈছে বকলিয়াঘাটৰ পৰা ৰাজু কাঠাৰ ৰিপৰ্ট কাপ নিউজ আপাৰ দেশৰীত বৃহত্তৰ অঞ্চলটোৰ উন্নয়নমূলক আঁচনিসমূহ ৰাইজ তথা অঞ্চলটোৰ মাজত সমবিতৰণ আৰু সমৰূপায়ণৰ বাবে গঠন কৰা হ'ল আপাৰ দেশৰী ইউথ ডেভেলপমেণ্ট কমিটি অঞ্চলটোৰ বিশিষ্ট সমাজকৰ্মী জাছোৱা ইংটিৰ পৌৰোহিত্যত অনুষ্ঠিত সভাখনত মংগলবাৰে গঠন কৰা হয় আপাৰ দেশৰী ইউথ ডেভেলপমেণ্ট কমিটি চমুকৈ UDYDC শিক্ষক অমৰ টেৰাং ডিজেন তেওঁলোকে ধৰি অঞ্চলটোৰ বিশিষ্ট ব্যক্তিৰ উপস্থিতিত বৰসত্ৰৰ দেশৰী অঞ্চলটোৰ উন্নয়নৰ সন্দৰ্ভত ভিন্ন আলোচনা তথা দিহা পৰামৰ্শ আগবঢ়ায় এইদৰে কিছু সময় আলোচনা বিলোচনাৰ অন্তত ৰাইজ তথা অঞ্চলটোৰ বাবে অহা চৰকাৰৰ বিভিন্ন উন্নয়নমূলক আঁচনিসমূহৰ সঠিক ৰূপায়ণৰ বাবে UDYDC নামে এক কমিটি গঠন কৰা হয় মেক ডনাল্ড ৰংপিক সভাপতি কালচন তেৰণক সম্পাদক চাৰ্বং ইংটিক সহকাৰী সম্পাদক হিচাপে লৈ গঠন কৰা হয় এই কমিটি ষ্টেফান টেনৰ ৰিপৰ্ট কাপ নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ